অন্য এটা ব্লগ লৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি মই দেজি হঠাৎ দুপৰীয়া 2টামান বাজিছে, হঠাৎ প্লান হ'ল যে ক'ৰবাত ডিনাৰ কৰিবলৈ যাম, দুপৰীয়া নাস্তাটো কৰি ল'ম। আৰু আজি একো আগতে প্লান হোৱা নাছিলে, হঠাৎ প্লানটো হ'ল। জাষ্ট মই ক্লাছৰ পৰা আহিলোঁ, ভাবিলোঁ এটা ব্লগটো বনাই লওঁ। হঠাৎ প্লানটো হৈ গ'ল, ব্লগটো ষ্টাৰ্ট কৰোঁতে মই ঘৰৰ পৰা ওলাই যাম। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব দেই। বাই বাই। ফাইনেলি ৰেডি হৈ গ'ল। এতিয়া আমি গৈ আছোঁ, ৰেষ্টুৰেণ্টত গৈ আছোঁ। মই দেজি আৰু দেজি আগতে আছিলে। গৈ আছোঁ এতিয়া আমি ৰেষ্টুৰেণ্টত পাই গ'লোঁ। এতিয়া আমি খানা ষ্টাৰ্ট কৰিছোঁ। ইফালে চাওক, আৰু ইফালে জুইচ, এগ বিৰিয়ানী, চিকেন ললিপপ, চিকেন ফ্ৰাইড, এইবিলাক। মই আছিলোঁ চিকেন খোৱা নাই, সেইদিন ফাৰ্ষ্ট খাইছিলোঁ, খাই আছোঁ। আৰু এইফালে আমি ঘৰত গৈ আছোঁ, পিংকি আৰু মই, আৰু দেৱী টিউশ্যনত গৈছে। আৰু এতিয়া আমি ঘৰত যাম। এতিয়া মই ঘৰত আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব, আৰু লগতে বেল আইকনটো দবাই দিব নাপাহৰিব দেই। বাই বাই।